Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো শিৱাসুবৰ্ণ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লে আৰু ইফালে মই ইয়াৰ আগতে বিয়াৰ এটা ব্লগ দিছিলো কিন্তু বিয়াৰ ব্লগটো সম্পূৰ্ণ কৰা নহলে যেহেতু মোৰ ইমান বেছি বেমাৰ মানে এডিটিং কৰিবই পৰা নাছিলো আৰু এটো হৈছে বিয়াৰ দিনাখনৰ ৰাতিপুৱাৰ ভিডিঅ' ইফালে চৌকাত খান্দি থকা হৈছে আৰু এতিয়া আমি সকলো মিলি ভাত এসাঁজ খাই লৈছো ৰাতিপুৱাৰ দিনটো যেহেতু ইটো সিটো কামৰ মাজতে থাকিয়ে যায় একে সন্ধিয়াহে খোৱা হ'ব সেইকাৰণে ৰাতিপুৱা ফাষ্টটো সকলো একেলগে খাই লৈছো কেটামান আৰু ইফালে সকলোৱে বনোৱা মেলা কাৰ্যত লাগিয়ে গৈছে যেহেতু বহুত মানুহ হ'ব সেইকাৰণে ৰান্ধনি আহি ইফালে বনোৱা মেলা কাৰ্যত লাগিয়ে গৈছে আৰু ইফালে গা ধোৱা পৰ্ব চলি আছে আইটিসকলে আহি পেলে কইনা গা ধোৱা নিয়মবিলাক কৰি আছে আৰু মই এনে অকমানকে সকলোখিনি ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছো যাতে তাইও চাই ভাল পায় পিছলেও যাতে চাবলৈ পায় সেই বুলিয়ে মই ফেচবুকতে হওক বা ইউটিউবতে হওক এনেকৈ খাচি ৰাখিবলৈ বুলি ভিডিঅ'টো কৰি ৰাখিলোঁ আশা কৰিছোঁ আপোনালোকেও চাই ভালেই পাব আৰু বহুতৰে বহুত নিয়ম থাকে বাৰু আমাৰ আৰু এনেকুৱাই মোৰ মা ঘৰৰ নিয়ম এনেকুৱাই কিন্তু বৰ্তমান আমাৰ বেলেগ বাৰু মোৰ বিয়া হোৱা ঘৰত মই যেহেতু এতিয়া মা ঘৰত আছোঁ আৰু মোৰ ভতিজাৰ বিয়া সেইকাৰণে আমাৰ আগৰনো নিয়মবিলাক কেনেকুৱা আছিলে সেইখিনিকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইফালে গা ধুৱাই হৈ গ'ল আৰু ইফালে আৰু অকণমান নিয়ম বাকী আছেগৈ আমাৰ আলু গুটি দে কইনা আনিছে বুকু চাত সৰু সভা ডাঙৰ নাগাজা আজিকালি প্ৰায় সকলোবোৰ বিয়াতে মেকআপ আৰ্টিষ্ট অনা হয় আৰু আমাৰ বিয়াতো অনা হৈছে কিন্তু সমাজৰ কিছুমান নীতি নিয়ম থাকে আৰু সমাজৰ নীতি নিয়মখিনি কৰি হোৱাৰ পিছতে ইফালে তাইক ভিতৰলৈ আনি মেকআপ কৰি দিয়া হৈছে কাৰণ যিমানে যি নহওক সমাজৰ নীতি নিয়মখিনি যিহেতু কৰিবই লাগিব সেইখিনি সম্পূৰ্ণ কৰি আৰু এতিয়া তাইৰ মেকআপটো ফাইনেল হ'বলৈ আৰু অকণমান বাকী আছে ফাইনেল হ'লে আপোনালোকক সম্পূৰ্ণ মেকআপ লুকটো দেখুৱাই দিম আৰু এফালে আমাৰ কইনা ৰেডি আৰু আমাৰ কইনাজনীক ফাইনেল মেকআপ লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই আৰু ইফালে অলপ অলপকৈ মানুহৰ ভিৰ বাঢ়ি আহিছে কাৰণ সন্ধিয়া হ'লেই সন্ধিয়া সময়ত আজিকালি বহুত বেছি ভিৰ হয় সেইকণ সময়তে যিহেতু সকলো কামৰ পৰা আহৰি পায় আৰু এয়া হৈছে বিয়াহৰ সন্ধিয়াৰ সময় আৰু ইফালে ময়ো এনেই ফটো আৰু ভিডিঅ' দুটামান বনাই ল'লোঁ আজিকালি আকৌ সকলোবোৰ বিয়াতে ডান্স মেইন হৈ গৈছে নহয় আৰু এফালে আমাৰ ডান্সৰ আৰম্ভণি হৈছেগৈ আৰু লাহে লাহে সিটো ব্যস্ততাৰ মাজতে ভিডিঅ' জৰিয়তে আপোনালোকক অকণমান আমাৰ নীতি নিয়মবোৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে কোনোবাই নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ বাই